হেল্ল' বন্ধুসকল, ডুবাই এনেকুৱা এটা দেশ যা ভোগ-বিলাসিতাৰ লগতে উন্নতিৰ দিশৰ পৰা সকলো দেশকে পিছুৱাই পেলাইছে। আজি আমি যদি ডুবাইৰ ফালে চাওঁ, তেন্তে আমাৰ মন হয় পৃথিৱীৰ সকলো ধৰণৰ সা-সুবিধা লণ্ডন, পেৰিছ, আমেৰিকা ইয়াতে শ্বিফ্ট হৈ গৈছে। ডুবাই চহৰটো মিলিয়নাৰসকলৰ চহৰ বুলি কোৱা হয়। ইয়াত প্ৰায় 20,000ৰো বেছি মিলিয়নাৰ আছে। আকাশত খেলাৰ মাঠৰ পৰা আৰম্ভ কৰি কেচিনো সকলোবোৰ ইয়াতে মজুত আছে। কিন্তু এই সকলোবিলাকৰ কাৰণে আপোনাৰ পকেটত প্ৰচুৰ পৰিমাণে টকা থকাটো জৰুৰী হয়। আজিৰ এপিসোডত ডুবাই সম্পৰ্কে এনেকুৱা কিছু অদ্ভুত তথ্য দেখিবলৈ লৈছো যা আপুনি কেতিয়াও দেখা নাই। তো স্বাগতম আপোনাক আন এটা নতুন এপিসোডলৈ। ডুবাই এডভেঞ্চাৰ প্ৰেমী আৰু ভোগ-বিলাসিতা প্ৰেমীসকলৰ তাত প্ৰথম স্থানত আছে, য'ত নেকি সকলোতকৈ আমোদজনক এডভেঞ্চাৰ হৈছে উৰাজাহাজৰ পৰা জাপ মাৰি দিয়া। কিন্তু তাৰ কাৰণে আপোনাক উৰাজাহাজ ভাড়া কৰিব লাগিব। গোটেই ইউৰোপ আৰু আমেৰিকাৰ পৰা বহু এডভেঞ্চাৰ প্ৰেমী ইয়ালৈ আহে, যাৰ কাৰণে নিৰ্ধাৰিত কোম্পানীবিলাকে আপোনাক উৰাজাহাজ আৰু পেৰাচুট প্ৰদান কৰিব, আৰু এই গোটেই এডভেঞ্চাৰটোৰ ভিডিঅ' কোম্পানী নিজেই শ্বুট কৰিব, যাৰ কাৰণে প্ৰত্যেকৰে হেলমেটৰ ওপৰত সৰু সৰু কেমেৰা লগোৱা থাকে, আৰু এই ভিডিঅ' শ্বুট কৰাৰ পিছত কাষ্টমাৰবিলাকক প্ৰদান কৰা হয়। আপুনি যদি ভাড়াত গাড়ী ল'ব বিচাৰে তেন্তে সেইটো আপুনি পাৰিব। আপুনি যদি যথেষ্ট টকা পইচা খৰচ কৰে তেন্তে আপুনি ভাড়াত হেলিকপ্টাৰ, লেম্বৰগিনি, ৰোলছ ৰয়েছ পৰ্যন্ত ল'ব পাৰিব। অথবা আপুনি যদি নিজেই চলাবৰ কাৰণে যিকোনো গাড়ী ভাড়াত ল'ব বিচাৰে তেন্তেও আপুনি ল'ব পাৰিব। এই গাড়ীবিলাকৰ গতি বহু বেছি হৈ থাকে, আৰু সেইকাৰণে এই দেশৰ পুলিচ ডিপাৰ্টমেণ্টৰ সকলৰ তাত এই ধৰণৰ লাক্সাৰী কাৰ থাকে। হাইড্ৰপলিছ আণ্ডাৰ ৱাটাৰ হোটেল ডুবাইত কৰা এনেকুৱা এটা মেগা প্ৰজেক্ট যা গোটেই বিশ্বকে তাক লগাই দিছিল। এই লাক্সাৰিয়াছ হোটেলটোত 220টা কক্ষসহ পৃথিৱীৰ মাজত একমাত্ৰ 10 ষ্টাৰ হোটেল। এই হোটেলটোত এক ৰাতি কটাবলৈ হ'লে আপোনাৰ গণিব লাগিব বেছ মোটা অংকৰ টকা। হোটেলটো পানীৰ তলত অৱস্থিত হোৱাৰ কাৰণে আপুনি ৰুমৰ ভিতৰত বহিয়ে পানীৰ তলৰ সকলো দৃশ্য উপভোগ কৰিব পাৰিব। ডুবাইৰ বিউটি ইণ্ডাষ্ট্ৰী পৃথিৱীৰ মাজত সকলোতকৈ ইউনিক কৰি ৰাখিছে। ইয়াতে পৃথিৱীৰ সকলোতকৈ ব্যয়বহুল বিউটি পাৰ্লাৰৰ পৰা আৰম্ভ কৰি চেলুন পৰ্যন্ত সকলো ইয়াতে আছে। ডুবাইত সোণৰ পৰিমাণ সকলোতকৈ বেছি ব্যৱহাৰ কৰিবলৈ দেখা যায়, আৰু সেইকাৰণে ডুবাইত বিউটি ইণ্ডাষ্ট্ৰীবিলাকৰ মাজত সোণৰ ব্যৱহাৰ লক্ষ্য কৰা যায়, যাক গল্ড ফেচিয়েল বা গল্ড ট্ৰিটমেণ্ট বুলি কোৱা হয়। গল্ড ফেচিয়েল বা গল্ড ট্ৰিটমেণ্ট আপুনি ডুবাইৰ যিকোনো পাৰ্লাৰৰ পৰাই গ্ৰহণ কৰিব পাৰিব। এই ট্ৰিটমেণ্ট 24 কেৰেট সোণা দি মাস্ক বনাই চেহেৰাৰ ওপৰত লগাই দিয়া হৈ থাকে, যাতে চেহেৰাৰ সৌন্দৰ্য আৰু উজ্জ্বলতা বৃদ্ধি পায়। ডুবাই সাধাৰণভাৱে এটা মুছলিম দেশ, কিন্তু ইয়াতে আপুনি মুছলিম সংস্কৃতিৰ লগে লগে পশ্চিমা সংস্কৃতিবিলাকো দেখা পাব। ইয়াতে কোৰাণ সুন্নাহৰ আইনৰ লগে লগে বহিৰৰ বিশ্বৰ কিছু ট্ৰেণ্ডো ফ'ল' কৰা হৈ থাকে। ইয়াতে প্ৰচুৰ মানুহ বাহিৰা বিভিন্ন দেশৰ পৰা ঘূৰা-ফিৰা কৰিব আহে, আৰু সেইকাৰণে আপুনি যদি এফালে বোৰখা আৰু পায়জামা পাঞ্জাবী অৰ্থাৎ ইছলামী পোছাক দেখা পায়, অন্যফালে দেখা পাব স্কাৰ্ট আৰু বিকিনি পিন্ধা ইউৰোপীয়ান কমিউনিটি। ডুবাইত সোণৰ ব্যৱহাৰ ইমানেই বাঢ়ি গৈছে যে তাতে সোণৰ আচবাব-পত্ৰ, সোণৰ গাড়ী তৈয়াৰী সহ সোণৰ বিউটি ইণ্ডাষ্ট্ৰীবিলাকতো ইউজ কৰা দেখা যায়। আনকি তাতে সোণৰ খাদ্য হিচাপেও ব্যৱহাৰ কৰা হয়। হয়, ঠিকেই শুনিছে, ডুবাইত ভোজ্য সোণৰো প্ৰচলন চলিছে। ইয়াতে 24 কেৰেট সোণ খোৱাৰ কাৰণেও ব্যৱহাৰ কৰা হয়। পৃথিৱীজুৰি মিলিয়নাৰসকলে এই সোণৰ খাদ্য খোৱাৰ কাৰণে ইয়ালৈ আহি থাকে। ইয়াত সাধাৰণতে সোণেদি মাংস, বাৰ্গাৰ, ছাণ্ডউইচ এইবিলাক তৈয়াৰী কৰা হয়, অৰ্থাৎ এই সোণ খালে কোনো ধৰণৰ শাৰীৰিক ক্ষতি নহয়। যদি ভিডিঅ'টো চাই ভাল লাগি থাকে তেন্তে শ্বেয়াৰ কৰিব পাৰে, আৰু আপুনি যদি এনেকৈ ৰহস্য, ৰোমাঞ্চ, আনকমন আৰু ইণ্টাৰেষ্টিং ভিডিঅ' চাবলৈ পছন্দ কৰে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। তো দেখা হ'ব আগামী এপিছডলৈ, তেতিয়ালৈকে ভালে থাকিব। ধন্যবাদ।